মই প্ৰথমতে আমাৰ অসমবাসী ৰাইজৰ লগতে BTC বাসী ৰাইজলৈ আমাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হিন্দু ধৰ্মাৱলম্বী যিসকল নাগৰিক আছে, গোটেই ভাৰতবৰ্ষত যিবিলাকে আজি আমাৰ ভাৰতীয় নাগৰিক হিচাপে নিজৰ ধৰ্ম, কৰ্ম আৰু সংস্কৃতি ৰক্ষা কৰি পেলাই আজি নিজৰ পৰিচয় দাঙি ধৰিছে। তেখেতসকলে আমাৰ এই দুৰ্গোৎসৱ ধুমধামেৰে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিছে, পালন কৰিছে। আৰু আমাৰ অসমতো লগতে BTC অঞ্চলতো আমাৰ যিমান চহৰ আছে, বন্দৰ আছে, বজাৰ আছে, গাঁৱে ভূঞে দুৰ্গোৎসৱ খুব ধুমধামকৈ, খুব সুন্দৰকৈ আমাৰ ইয়াত বাসিন্দাসকলে পালন কৰিছে, পূজা আয়োজন কৰিছে, বিভিন্ন মণ্ডপবিলাক সাজি উলিয়াইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ একেলগে সংহতি ৰক্ষা কৰি বজাই ৰাখি পেলাই এই দুৰ্গোৎসৱটো সুন্দৰকৈ পালন কৰিবৰ কাৰণে চবে অংশগ্ৰহণ কৰিছে। আজি আমি সকলোৱে জানো যে অসুৰ দানৱক দমন কৰিবৰ কাৰণে দুৰ্গা মাতাই স্বয়ং নিজে আমাৰ মানৱ জাতিক ৰক্ষা কৰিবৰ কাৰণে, পৃথিৱীৰ জীৱ জন্তুক ৰক্ষা কৰিবৰ কাৰণে, ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে, অধৰ্মক বিনাশ কৰিবৰ কাৰণে নিজে স্বয়ং আৱিষ্কাৰ হৈ পেলাই, নিজে স্বয়ং আজি এই শক্তিৰ ৰূপ ধাৰণ কৰি আমাৰ এই পৃথিৱীখনক, এই জগতক ৰক্ষা কৰিছিলে। আজি এই আমাৰ অশুভ শক্তিক নষ্ট কৰাৰ কাৰণে, ধ্বংস কৰাৰ কাৰণে দুৰ্গা মাতাই যিহেতু ৰূপ ধাৰণ কৰিছিল আমাৰ এই জগতখনত, গতিকে এই দুৰ্গা মাতাৰ আশীৰ্বাদ লৈ, দুৰ্গা মাতাৰ আমাৰ যিটো শক্তি, সেই শক্তিটো লৈ পেলাই আমাৰ সমাজৰ যিবিলাক অশুভ শক্তি আছে, বেয়া শক্তি আছে, সেইবিলাক ধ্বংস কৰিবৰ কাৰণে যাতে আমালৈ শক্তি প্ৰদান কৰে, আমালৈ যাতে আশীৰ্বাদ দিয়ে, দুৰ্গা মাতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। আৰু আশা ৰাখিছো যে এই বছৰৰ যিটো আমাৰ দুৰ্গা পূজা, সেই দুৰ্গা পূজাটো শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ব। সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি শৃংখলা আমাৰ সমন্বয় ৰক্ষা কৰি পেলাই আমাৰ এই পবিত্ৰ পূজাটো যাতে ভালে ভাল আমি পাৰ কৰিব পাৰোঁ, ইয়াৰ কাৰণে সকলোৱে যাতে অংশগ্ৰহণ কৰে আৰু সকলোকে যাতে দুৰ্গা মাতাই আমাক আশীৰ্বাদ কৰে, ৰক্ষা কৰে। আৰু আমাৰ সমাজৰ যিটো অশুভ শক্তি, যিটো অমংগল শক্তি, এইবিলাক যাতে ধ্বংস কৰি পেলাই এই জগতখনত শান্তি প্ৰতিষ্ঠা কৰে, মানৱ জাতিৰ ৰক্ষণাবেক্ষণ যাতে দিয়ে, ইয়াৰ কাৰণে মই দুৰ্গা মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছো।